প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। বানপানী যোৱাৰ পিছতে আজি খুব গৰম পৰিছে। আজি বতৰৰ উষ্ণতা খুব বেছি হৈছে। হোৱাৰ লগে লগে বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ি গৈছে। ফলস্বৰূপে ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত পৰিছে। অৰ্থাৎ আমাৰ শৰীৰৰ উষ্ণতা যথেষ্টখিনি বাঢ়ি গৈছে। যোৱাৰ লগে লগে আমাৰ শৰীৰৰ পৰা কিছুমান পানীভাগ ওলাই গৈছে। ফলস্বৰূপে আমাৰ ডিহাইড্ৰেশ্যনৰ আমি সন্মুখীন হৈছোঁ। এই ডিহাইড্ৰেশ্যন ৰোধ কৰিবৰ কাৰণে আপোনালোকে নাৰিকলৰ পানী খাব লাগে এই সময়ত, আৰু মই নিজেও নাৰিকলৰ পানী অলপ খোৱাৰ ব্যৱস্থা কৰিছোঁ। কোকোনাট ৱাটাৰ ইজ দ্য বেষ্ট ড্ৰিংক ফৰ হাইড্ৰেশ্যন ইন ছামাৰ। এই নাৰিকলৰ পানী আমাৰ শৰীৰৰ বাবে অৰ্থাৎ আমাৰ স্বাস্থ্যৰ বাবে এক প্ৰাকৃতিকভাৱে পোৱা সতেজ, স্বচ্ছ আৰু পুষ্টিকৰ পানী। ইয়াত কেলছিয়াম, পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু বিভিন্ন খনিজ পদাৰ্থ থাকে। তাৰোপৰি নাৰিকলৰ পানী জৈৱ সক্ৰিয় আৰু প্ৰাকৃতিক এনজাইমৰ দ্বাৰা গঠিত, যেনে এচিড ফছফেটছ, কেটালেছ, ডিহাইড্ৰজেন্স, ডায়েটেছ আৰু পেৰক্সিডেছ। এই নাৰিকলৰ পানীয়ে আমাৰ শৰীৰৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰি ই আমাক স্বাস্থ্যটোক মজবুত কৰাৰ উপৰিও ই শৰীৰৰ চেলবিলাকক সক্ৰিয় কৰি ৰখাত যথেষ্ট সহায় কৰে। এই শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰি ই শৰীৰটোক হাইড্ৰেট কৰি ৰাখিব পাৰে। তাৰোপৰি ই হাৰ্টৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। তাৰোপৰি ব্লাড প্ৰেছাৰ আৰু ই হজম শক্তিকো যথেষ্ট পৰিমাণে বঢ়াই তুলিব পাৰে। নাৰিকলৰ পানীয়ে খনিজ আৰু প্ৰাকৃতিক এণ্টি অক্সিডেণ্টৰ উৎস হোৱাৰ বাবে ই আমাৰ শৰীৰৰ কোষবিলাকৰ ক্ষতি হোৱাত যথেষ্ট বাধা দিয়ে। নাৰিকলৰ পানীয়ে শৰীৰটো হাইড্ৰেট কৰি ৰখাৰ বাবে কিডনীত হ'ব পৰা পাথৰ ই প্ৰতিৰোধ কৰিব পাৰে। এই নাৰিকলৰ পানীয়ে ছালক হাইড্ৰেট কৰি ৰাখে বাবে ছালৰ সৌন্দৰ্য অতি ধুনীয়াকৈ ৰাখিব পাৰে। যিসকল ব্যক্তিয়ে ব্যায়াম কৰে তেওঁলোকৰ কিছু পৰিমাণে ডিহাইড্ৰেশ্যন হয়, আৰু এই ডিহাইড্ৰেশ্যন ৰোধ কৰিবৰ বাবে তেওঁলোকে নাৰিকলৰ পানী ব্যৱহাৰ কৰিলে হাইড্ৰেট হ'ব পাৰে। নাৰিকলৰ পানী কম চৰ্বিযুক্ত কাৰণে ইয়াক ব্যৱহাৰ কৰিলে শৰীৰৰ ওজন কমি যাব পাৰে। ইয়াৰ বগা অংশটো অৰ্থাৎ নাৰিকলৰ ভিতৰৰ বগা অংশটো ভিটামিন আৰু বিভিন্ন খনিজ পদাৰ্থৰে ভৰপূৰ। ই আমাৰ হজম শক্তিক বঢ়াই তোলে আৰু শৰীৰত থকা তেজত চেনিৰ পৰিমাণ ই নিয়ন্ত্ৰণ কৰে। তাৰোপৰি ই ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু ই এক সুন্দৰ পুষ্টিকৰ খাদ্য। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে এই সময়ছোৱাত অৰ্থাৎ এই গ্ৰীষ্মকালীন সময়ত আপোনালোকে যিমান পাৰে অন্ততঃ সপ্তাহত 2-3 দিন হ'লেও নাৰিকলৰ পানী খোৱা অভ্যাস কৰক, যাতে আপোনালোকৰ শৰীৰটো সতেজ আৰু হাইড্ৰেট হৈ থাকিব পাৰে। ধন্যবাদ।